নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। প্ৰথমতে যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেই সকলে প্লিজ সাবস্ক্ৰাইব কৰি দিব। আৰু আজি মই আপোনালোকৰ বাবে এনে ধৰণৰ কেইটামান কথা লৈ আহিছো যিকেইটা শুনি আপোনালোকৰ মনটো ভাল লাগিব। নিজকে ইমান যোগ্য কৰি তোলক যাতে আপুনি যাৰ কাৰণে কান্দিছিল তেওঁ আপোনাক এবাৰ চাবলৈ হাবাথুৰি হৈ পৰে। যিসকল মানুহৰ মনটো শুদ্ধ আৰু কোমল হয় জীৱনটোৱে তেওঁলোকৰ লগতে সকলোতকৈ বেছি পৰীক্ষা লয়। যদি আপুনি দুখত আছে তেন্তে অকলে কান্দক, কাৰণ আজিকালি কোনোবাই কান্দি থাকিলেও চকু পানী মুচিবলৈ কোনো নাহে। ইমানো কাৰো পিছত দৌৰি নাথাকিব যে ভৰিতকৈ বেছি আপোনাৰ মনটো ভাগৰি পৰে। ভাল পাওঁ বুলি ক'বলৈ বহুত সহজ, কিন্তু তাক গোটেই জীৱন ধৰি ৰাখিবলৈ ইমান সহজ নহয়। সম্পৰ্ক এটা বজাই ৰখাৰ ক্ষমতা সকলোৰে লগত নাথাকে। কাৰোবাক ভাল পোৱাটো বহুত সহজ, কিন্তু কাৰোবাৰ পৰা ভাল পোৱাটো বহুত কঠিন। যিবোৰ মানুহ তোমাৰ দুখৰ সময়ত বদলি হৈ যায় তেওঁলোক কেতিয়াও কাৰো নিজৰ হ'ব নোৱাৰে। যিবোৰ মানুহে তোমাৰ মুখৰ আগত এটা কথা কয় আৰু তোমাৰ পিছত আন এটা কথা কয় তেওঁলোকৰ পৰা সদায় দূৰত থাকিবা। যেতিয়া স্বাৰ্থ থাকিব তেতিয়া সম্পৰ্ক নাথাকিলেও তোমাৰ লগত সম্পৰ্ক বনাই ৰাখিব, আৰু যেতিয়া সেই স্বাৰ্থ শেষ হ'ব তেতিয়া সম্পৰ্কত থকাৰ পাছতো আঁতৰি যাব। যিসকলে আনক দুখ দিয়ে তেওঁলোকে এইটো কিয় নাভাবে যে তেওঁলোকৰো এটা মন আছে আৰু দুটা চকু আছে। যি সম্পৰ্কত প্ৰতিটো কথাৰে মতলব বুজাবলগীয়া হয় সেইটো সম্পৰ্ক কেতিয়াও শান্তিৰ নহয়, আৰু সেই সম্পৰ্কটো এটা বোজা হৈ পৰে। আজিকালি মনটো ভাল হ'লে নহ'ব, দেখাত ভাল হ'ব লাগিব। মানুহে কৈ ফুৰে যে সঁচা ভাল পোৱা মনটো চাইহে হয়, কিন্তু সঁচা কথা এইহে যে মানুহে আজিকালি বাহিৰা সৌন্দৰ্য আৰু পইচা চাইহে ভাল পোৱা আৰম্ভণি কৰে। যদি এইখন পৃথিৱীত সুখী থাকিব বিচাৰা তেন্তে এইটো কথা জানি লোৱা যে তুমি কান্দি থাকিলেও ইয়াত কাৰো একো আহে নাযায়। দুখ জাৰি নহওক কিয় কথা সেইজনে আগত পাতিব যিজনে সেই সম্পৰ্কটো বজাই ৰাখিব বিচাৰিব। সেইজন মানুহক কেতিয়াও মিছা কথা নক'বা যিজনে তোমাৰ মিছা কথাৰ সঁচা বুলি ভাবি লয় আৰু তোমাক বহুত বিশ্বাস কৰি লয়। কেতিয়াবা এনেদৰে সময় চেঞ্জ হৈ যায় যে তোমাৰ শত্ৰুজনো বন্ধু হৈ যাব আৰু বন্ধুজনো শত্ৰু হৈ যাব। এটা কথা সদায় মনত ৰাখিবা যে স্বাৰ্থপৰ মানুহ কেতিয়াও কাৰোৰে আপোন হ'ব নোৱাৰে। এজন ব্যক্তি অত্যাধিক সৎ হোৱা উচিত নহয়, কাৰণ পোন গছবোৰ প্ৰথমে কাটি দিয়া হয় আৰু সৎ লোকবোৰক সকলোৱে মাৰপিট কৰে। আপুনি কোন তাৰ বাবে গৌৰৱান্বিত হওক, আন কোনোবাই আপোনাক কেনেদৰে চায় তাৰ বাবে লজ্জিত নহ'ব। যদি আপুনি খ্যাতিৰে জন্মগ্ৰহণ কৰে ই এক দুৰ্ঘটনা, যদি আপুনি খ্যাতিৰে মৃত্যুবৰণ কৰে তেন্তে ই এক সফলতা।